হেল্ল' গাইজ, আজি আমি আলোচনা কৰিম কেইটামান অতি মজাৰ সাঁথৰ। 1 নম্বৰ সাঁথৰটো হৈছে সকলোৱে মোৰ পৰা জ্বলে কিন্তু সকলোৱে মোক পচন্দ কৰে। কি বাৰু উত্তৰটো? উত্তৰ সূৰ্য। 2 নম্বৰ সাঁথৰটো হৈছে এজন কলেজৰ 12টা ৰুম, 3জন প্ৰফেচৰ, কেৰাণী কোন? উত্তৰ গড়ি। 3 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ফল আছে যিটো নোধোৱাকৈ খাব পাৰি? উত্তৰ কষ্টৰ ফল। 4 নম্বৰ সাঁথৰটো হৈছে মাটিৰ তলৰ বগাবোৰে কাপোৰ পিন্ধে ঘূৰি ঘূৰি। উত্তৰ নহৰু। 5 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ঠাই আছে য'ত বহুত মানুহ থাকে কিন্তু আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰে? উত্তৰ এক্সাম হল।